ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰীতি সম্ভাষণ জনাই অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন শীৰ্ষক 603 নং কাকতখনৰ ধ্বনি বিজ্ঞান, ধ্বনিতত্ত্ব আৰু বৰ্ণবিজ্ঞানৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে তোমালোকে চতুৰ্থ ষান্মাসিকত ভাষা বিজ্ঞান, ধ্বনি বিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান আদি বিষয়বোৰৰ লগত পৰিচিত হৈ আহিছা। ইয়াত আমি ধ্বনি বিজ্ঞান, ধ্বনিতত্ত্ব আৰু বৰ্ণবিজ্ঞানৰ সম্পৰ্কে কিছু কথা জানিব লাগিব। ধ্বনি বিজ্ঞান ইংৰাজীত কোৱা হয় ফনেটিক্স। ভাষাৰ প্ৰধান উপাদান হৈছে ধ্বনি। মানুহে বাগিন্দ্ৰৰ জৰিয়তে উচ্চাৰণ কৰা ধ্বনিসমূহ যেতিয়া অৰ্থপূৰ্ণ ৰূপত সজ্জিত হৈ মনৰ ভাৱ প্ৰকাশ কৰে তেতিয়া তাক ভাষা বুলি কোৱা হয়। গতিকে ধ্বনি হৈছে ভাষা মৌলিক একক। ভাষা বিজ্ঞানৰ যিটো শাখাত বাক্ধ্বনিসমূহৰ সম্পৰ্কে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা হয় তাকে ধ্বনি বিজ্ঞান বোলে। ধ্বনি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ। ধ্বনি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰে সামৰি লোৱা বিষয়সমূহক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে। ক. ধ্বনি বিজ্ঞানে বাগিন্দ্ৰৰ দ্বাৰা উৎপাদিত ধ্বনিসমূহৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশ অধ্যয়ন কৰে। ধ্বনিসমূহৰ গুণ, লক্ষণ, ধ্বনি উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, এইবোৰৰ প্ৰকৃতি, ধ্বনিৰ প্ৰকাৰভেদ, হ্ৰস্ব, দীৰ্ঘ, অনুনাসিকতা, যুগ্মতা ইত্যাদি সকলো দিশ সামৰি ইয়াত অধ্যয়ন কৰা হয়। আনটো হৈছে বাগিন্দ্ৰ অৰ্থাৎ নাসিকাবিবৰ, ঘটিকা, স্বৰতন্ত্ৰী, গলকোষ, ওঠ, দাঁত, জিভা আদিয়ে ধ্বনিসমূহৰ উৎপাদনত কেনেদৰে কাম কৰে এই বিষয়ে অধ্যয়ন কৰে। ধ্বনি বিজ্ঞানৰ শাখা। ধ্বনি বিজ্ঞানত ধ্বনিসমূহৰ উৎপাদন, সংবহন আৰু গ্ৰহণ এই তিনিটা দিশৰ প্ৰতি লক্ষ্য কৰি ইয়াক তিনিটা শাখাত ভাগ কৰা হৈছে। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান, আৰ্টিকুলেটৰী ফনেটিক্স, ধ্বন্যাত্মক ধ্বনি বিজ্ঞান, অডিটৰী ফনেটিক্স আৰু শ্ৰৱণাত্মক ধ্বনি বিজ্ঞান, একাষ্টিক ফনেটিক্স। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানত বাগিন্দ্ৰ আৰু বাক্ধ্বনিসমূহৰ সম্পৰ্কে বিস্তৃতভাৱে অধ্যয়ন কৰা হয়। বাগিন্দ্ৰসমূহৰ বিভিন্ন অংগ যেনে নাসিকাবিবৰ, গলকোষ, ওঠ, দাঁত, জিভা, জিহ্বামধ্য, দন্তমূল, তালুকা আদিয়ে ধ্বনি উৎপাদনত কেনেদৰে ভূমিকা পালন কৰে সেই সম্পৰ্কে ধ্বনি বিজ্ঞানৰ এই শাখাত অধ্যয়ন কৰা হয়। ইয়াত তোমালোকে বাগিন্দ্ৰৰ চিত্ৰ এটা দেখুওৱা হৈছে। তাত কোনটো অংগ কি নামেৰে জনা যায় সেই সম্পৰ্কে ইয়াত দিয়া আছে। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানে ধ্বনিসমূহৰ উচ্চাৰণৰ স্থান, প্ৰকাৰ, কৌশল অনুসৰি ধ্বনিসমূহৰ শ্ৰেণীবিভাজন আদি সম্পৰ্কেও ধ্বনি বিজ্ঞানৰ এই শাখাত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। ধ্বনিসমূহক উচ্চাৰণৰ স্থান অনুযায়ী দৈষ্ঠ্য, তালব্য, জিহ্বামূলীয়, জিহ্বাশিখৰীয় ইত্যাদি ভাগত ভাগ কৰা হৈছে। সেইদৰে উচ্চাৰণৰ ধৰণ অৰ্থাৎ ধ্বনিসমূহ কেনেদৰে উচ্চাৰণ হয় তাৰ ওপৰত ভিত্তি কৰি ধ্বনিসমূহক নিয়ত, অনিয়ত, নিয়তানিয়ত এই তিনিটা ভাগত ভাগ কৰা হৈছে। নিয়ত ধ্বনিসমূহ উচ্চাৰণৰ ক্ষেত্ৰত হাওঁফাওঁৰ পৰা ওলাই অহা বতাহ কণ্ঠনলীত সম্পূৰ্ণ বাধাপ্ৰাপ্ত হৈ ধ্বনি উচ্চাৰণ হয়। যেনে ক, খ, গ এই ধ্বনিসমূহ উচ্চাৰণ কৰিলে আমি দেখিম যে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰবাহ বাগিন্দ্ৰত স্তব্ধ হৈছে আৰু ৰুদ্ধ হৈ যোৱাৰ পিছতহে ধ্বনি উৎপন্ন হৈছে। অনিয়ত ধ্বনি
এই ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু বাগিন্দ্ৰিয়ৰ কোনো অংশতে বাধাপ্ৰাপ্ত নহয়। বিশেষকৈ স্বৰধ্বনিসমূহ আৰু য় আৰু ৱ ধ্বনিসমূহ অনিয়ত ধ্বনিৰ অন্তৰ্গত। নিয়তাভাস ধ্বনি। এই ধ্বনিৰ উচ্চাৰণত নিয়ত ধ্বনিৰ দৰে। এই ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে বায়ু ওলাই অহা পথটো ইমান সংকীৰ্ণ হয় যে ই নিয়ত ধ্বনিৰ দৰে উচ্চাৰিত হয়। যেনে দন্ত্য স, শ, ল, ৰ, দয়, ৰ। এই ধ্বনিকেইটা উচ্চাৰণ কৰোঁতে তোমালোকে যদি উচ্চাৰণ কৰি চোৱা তেতিয়া দেখিবা যে আমাৰ হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু বাগিন্দ্ৰিয়ত কণ্ঠনলীত স্তব্ধ হোৱা নাই, কিন্তু বায়ু ওলাই অহা পথটো যথেষ্ট সংকীৰ্ণ হৈছে। সেইদৰে উচ্চাৰণৰ প্ৰাবল্য অনুসৰি অল্পপ্ৰাণ, মহাপ্ৰাণ, পৰম্পৰাগত বিভাজন অনুসৰি স্বৰ, ব্যঞ্জন এনেদৰে ভাগ কৰা হয়। উচ্চাৰণাত্মক ধ্বনি বিজ্ঞানে এনেদৰে ভাষা ধ্বনি সম্পৰ্কে অধ্যয়ন কৰে। ধ্বন্যাত্মক ধ্বনি বিজ্ঞান। ধ্বন্যাত্মক ধ্বনি বিজ্ঞানৰ শাখাত বাক ধ্বনিসমূহে শ্ৰৱণ কেন্দ্ৰত ঠেকা খাই মগজুত কেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে এই সম্পৰ্কে অধ্যয়ন কৰা হয়। ধ্বনি বিজ্ঞানৰ এই শাখাত ধ্বনিৰ বিভিন্ন গুণ সম্পৰ্কে অধ্যয়ন কৰে। এনে অধ্যয়নত নানাবিধ যন্ত্ৰপাতি যেনে পেলেটোগ্ৰাফ, কাইমোগ্ৰাফ, স্পেক্ট্ৰোগ্ৰাফ ইত্যাদিৰ সহায়ত কোনো ভাষাৰ দীৰ্ঘতা, অনুনাসিকতা, ঘোষত্ব, সুৰ ইত্যাদি সম্পৰ্কে বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰে। বিশেষকৈ সুৰৰ বাবে এটা ভাষাত এটা শব্দই কেনেদৰে ভিন ভিন অৰ্থ প্ৰকাশ কৰে সেই কথাটো তোমালোকক চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত টাই-ফাকে ভাষাৰ এটা উদাহৰণে বুজাবলৈ যত্ন কৰা হৈছে। টাই-ফাকে ভাষাত সাধাৰণতে 5টা সুৰ পোৱা যায়। উদাত্ত, হাই, অনুদাত্ত, লো, স্বৰিত বা সম, মিড বা লেভেল, উদাত্ত উন্নত, হাই ৰাইজিং, অনুদাত্ত অৱনত, লো ফলিং। এই 5টা সুৰত ফাকে ভাষাত এটা শব্দই ভিন ভিন অৰ্থ প্ৰকাশ কৰে। উদাহৰণস্বৰূপে আমি ফাকে ভাষা খাও শব্দটো লৈছোঁ। খাও শব্দটো উদাত্ত সুৰত যদি কোৱা হয়, উচ্চ সুৰত ক'লে ইয়াৰ অৰ্থ হ'ব ভাত। অনুদাত্ত, উদাত্ততকৈ তলৰ স্বৰত যদি কোৱা হয় তেতিয়াহ'লে ইয়াৰ অৰ্থ হ'ব জোকাৰি দিয়া। সম, সম যিটো লেভেল সেই পৰ্যায়ত ক'লে খাও শব্দ অৰ্থ হ'ব শিং। সেইদৰে উদাত্ত উন্নত অৰ্থাৎ উচ্চ সুৰতকৈ আৰু তাতকৈ ওপৰলৈ যদি সুৰটো তুলি দিয়া হয়, যেনে খাও এনেকৈ যদি ওপৰলৈ তুলি দিয়া হয় তেতিয়াহ'লে ইয়াৰ অৰ্থ হ'ব হুঁৱা। আৰু অনুদাত্ত অৱনত অৰ্থাৎ উদাত্ততকৈ তলৰ সুৰত উচ্চাৰণ কৰি শব্দটো তাতকৈ তললৈ যদি সুৰটো টনা হয়, যেনে খাও এনেকৈ তললৈ যদি অনা হয় তেতিয়াহ'লে তাৰ অৰ্থ হ'ব তাঁতৰ বৰ। সুৰৰ বাবে এটা শব্দই ফাকে ভাষাত কেনেদৰে ভিন ভিন অৰ্থ প্ৰকাশ কৰিছে সেয়া মাথো তোমালোকে বুজিব পৰাকৈহে মই ইয়াত উল্লেখ কৰিছোঁ। ইয়াত বিভিন্ন বাকযন্ত্ৰৰ সহায়ত এই শাখাত অধ্যয়ন কৰাৰ বাবে ধ্বনি বিজ্ঞানৰ এই শাখাক প্ৰায়োগিক ধ্বনি বিজ্ঞান অৰ্থাৎ এক্সপেৰিমেণ্টেল ফনেটিক্স বুলি কোৱা হয়। ধ্বনি বিজ্ঞানৰ এই শাখাটোৱে আটাইতকৈ চালুকীয়া অৱস্থাত আছে। ধ্বনি বিজ্ঞানৰ অন্য এটা শাখা হৈছে শ্ৰৱণাত্মক ধ্বনি বিজ্ঞান। শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানত শ্ৰৱণ তত্ত্বৰ সম্পৰ্কে অধ্যয়ন কৰা হয়। বক্তা মুখৰ পৰা নিৰ্গত হোৱা ধ্বনিসমূহ বায়ুমণ্ডলৰ মাজেদি গৈ শ্ৰোতাৰ কৰ্ণকুহৰত স্পৰ্শ কৰাৰ পাছত স্নায়ুকোষত কম্পন উঠে আৰু তেতিয়া মগজুৱে সংবাদ গ্ৰহণ কৰি তাৰ প্ৰত্যুত্তৰ দিয়ে। শ্ৰৱণাত্মক ধ্বনি বিজ্ঞানে এই গোটেই ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পৰ্কে অধ্যয়ন কৰে। ধ্বনি বিজ্ঞানৰ এই শাখাত ব্যৱহাৰ হোৱা ছাউণ্ড স্পেক্ট্ৰোগ্ৰাফে ধ্বনিৰ তৰংগময় দিশটোৰ যথাযথ চিত্ৰ দাঙি ধৰে আৰু এই বিজ্ঞানৰ জৰিয়তে পুৰুষ তিৰোতা, ল'ৰা ছোৱালী, শিশুৰ কিশোৰ আদি মাতৰ পাৰ্থক্য বিজ্ঞানসন্মতভাৱে পাব পাৰি।
অৱশ্যে ই বৰ্ণ বিষয়ে একো ক'ব নোৱাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা সূচনা হোৱা এই ধ্বনি বিজ্ঞানৰ শাখাটোৱে ধ্বনিৰ অধ্যয়নত নিৰ্ভুল আৰু সূক্ষ্ম বিৱৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে ভাষা বিজ্ঞানীসকল এই শাখাটোৰ প্ৰতি বিশেষ আকৰ্ষিত নহয়, কিয়নো এই দিশত আলোকপাত কৰিবলৈ হ'লে পদাৰ্থ বিজ্ঞানৰ সাধাৰণ জ্ঞান, সংগীতৰ জ্ঞান, গৱেষণাগাৰৰ জ্ঞান আদি বিভিন্ন বিষয়ে সম্যক জ্ঞান থাকিব লাগিব। ইয়াৰ পিছত আহিলে ধ্বনিতত্ত্ব, ফ'ন'লজি। কোনো এটা ভাষাৰ ধ্বনি বিজ্ঞান আৰু বৰ্ণবিজ্ঞানৰ সামগ্ৰিক আলোচনা য'ত থাকে তাকে ধ্বনিতত্ত্ব বোলা হয়। কোনো এটা ভাষাৰ ধ্বনিসমূহৰ প্ৰণালীবদ্ধ আলোচনাকে সেই ভাষাটোৰ ধ্বনিতত্ত্ব বুলি কোৱা হয়। যেনে অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, বঙলা ভাষাৰ ধ্বনিতত্ত্ব ইত্যাদি। ভাষা বিজ্ঞানী লিঅ'নাৰ্ড ব্লুমফিল্ডে ধ্বনিতত্ত্বক বাকধ্বনিৰ প্ৰণালীবদ্ধ আলোচনা বা কাৰ্যকৰী ধ্বনি বিজ্ঞানৰ ধাৰা বুলি অভিহিত কৰিছে। ধ্বনি ক'ত, কেনেকৈ, কিদৰে উৎপন্ন হয়, ইয়াক কিদৰে শ্ৰোতাই গ্ৰহণ কৰে, এটা ধ্বনিৰ লগত আন এটা ধ্বনিৰ উচ্চাৰণৰ পাৰ্থক্য কিয় আৰু কেনেকৈ হয়, এই সকলোবোৰ দিশ ধ্বনিতত্ত্বই পৰ্যালোচনা কৰে। তাৰপিছত আহিলে বৰ্ণবিজ্ঞান, ফ'নিমিজ। বৰ্ণবিজ্ঞান ভাষা বিজ্ঞানৰ অন্য এটা শাখা। ইয়াৰ মূল বিষয় হৈছে ধ্বনিৰ পৰা বৰ্ণ আৰু উপধ্বনি নিৰ্বাচন কৰা। ভাষাভেদে ধ্বনিৰ উচ্চাৰণৰ ধৰণ আৰু স্থান সুকীয়া সুকীয়া হয়। আনহাতে সমজাতীয় ধ্বনি গোটৰ মাজত থকা পাৰ্থক্য সেই ভাষাভাষী সাধাৰণ লোকসকলে বাছি উলিয়াব নোৱাৰে। উদাহৰণস্বৰূপে ধ্বনিৰ পৰিৱেশজনিত প্ৰয়োগত এটা ধ্বনিৰ বদ্ধ, মুক্ত, হ্ৰস্ব, দীৰ্ঘ, অনুনাসিক আদি বিভিন্ন গুণ থাকিব পাৰে আৰু তাৰে উদাহৰণস্বৰূপে আমি ক ধ্বনিযুক্ত কেইটামান শব্দ উল্লেখ কৰিছোঁ। ক ধ্বনিযুক্ত কেইটামান শব্দ হৈছে কাক। কাক বুলি কওঁতে ইয়াৰ দ্বিতীয় কটো উচ্চাৰণ হৈছে বদ্ধ। কাক কতে আমাৰ হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু স্তব্ধ হৈছে। কাক, কাক বুলি কওঁতে দ্বিতীয় কটো শব্দৰ দ্বিতীয় কটো উচ্চাৰণ মুক্ত অৱস্থাত আছে। কাঁচ, ইয়াত ক ধ্বনিটো নাসিক্য উচ্চাৰণ হৈছে। কাকৈ, ইয়াত ক ধ্বনিটো দীৰ্ঘ হৈছে। এইদৰে ক ধ্বনিৰ আমি বিভিন্ন ৰূপ পাওঁ, কিন্তু এই ৰূপবোৰ সাধাৰণ শ্ৰোতাৰ কাণত নাবাজে। ক ধ্বনি গোটটোক কোৱা হয় বৰ্ণ। ক বৰ্ণটোৰ অন্তৰালত থকা এই ধ্বনিসমূহক ক বৰ্ণ উপধ্বনি বুলি কোৱা হয়। এনেদৰে বৰ্ণবিজ্ঞানে ধ্বনিৰ পৰা উপধ্বনি, বৰ্ণ আদি বিজ্ঞানসন্মতভাৱে বিচাৰ কৰে। এই আলোচনাটোৰ পৰা আমি দেখিলোঁ যে ধ্বনি বিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান প্ৰতিটোৱে ভাষা বিজ্ঞানৰ একোটা ভাগ। ধ্বনি বিজ্ঞানত পৃথিৱীৰ সকলো ভাষাৰ ধ্বনি সম্পৰ্কে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। ধ্বনিতত্ত্বত কোনো এটা বিশেষ ভাষাৰ ধ্বনি সম্পৰ্কে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা হয় আৰু বৰ্ণবিজ্ঞানত ধ্বনিৰ পৰিৱেশ, প্ৰয়োগ, প্ৰকৃতি, গুণ আদি বিচাৰ কৰি প্ৰণালীবদ্ধভাৱে ধ্বনিৰ পৰা বৰ্ণ, উপধ্বনি নিৰ্ণয় কৰে। এই আলোচনাটি যুগুতে ডক্টৰ অৰ্পণা কোঁৱৰৰ ভাষা বিজ্ঞানৰ উপক্ৰমণিকা, ডক্টৰ ভীমকান্ত বৰুৱাৰ অসমৰ ভাষা আৰু ভাষাৰ ইতিবৃত্ত, ডক্টৰ ৰমেশ পাঠকৰ ভাষা বিজ্ঞানৰ ভূমিকা নামৰ এই গ্ৰন্থ চাৰিখনৰ বিশেষভাৱে সহায় লোৱা হৈছে। ধন্যবাদ।